guys, কি খবৰ? I think আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো ভাল ভগৱানৰ কৃপাত আৰু এতিয়া সকলোৱে জানে আৰু দুৰ্গা পূজা যেহেতু তো আমি এতিয়া দুৰ্গা পূজালৈ যাবলৈ ওলাইছো আৰু এনে অকমান চাই আহোঁ বুলি ভাবিছো দিগপইট পূজা তো তাৰ মানে আমি সৈ ওলাইছো তো আপোনালোক সকলোলৈ শাৰদীয় দুৰ্গোৎসৱৰ অশেষ শুভকামনা থাকিল যাতে এই দুৰ্গা পূজা আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ আৰু কৰোণা ৰোধী যাতে আমাৰ সকলোৰে সুস্থ কৰি তোলে এই এবাৰ দুৰ্গা মায়ে তাকে প্ৰাৰ্থনা কৰিলোঁ গাইজ এইবিলাক ওলাইছে এয়া নিকি আৰু এয়া ভাগ্যশ্ৰী ওলাইছে সকলোকে কওঁ আকৌ হেৰি সকলোকে লাইভ কৰিছে আৰু হ'ব আৰু মই দেখাই আছোঁ কি কৰোঁ কি নাই সকলোবিলাক এনেকৈ দেখাম আজি তো চাই থাকক ব্লগটো অলপ কণ্টিনিউ কৰি থাকক আৰু ষ্টে টিউন বাই হেল্ল' গাইজ এতিয়া আমি আছোঁ দোকানলৈ কণ্টিনিউ আছোঁ আৰু বাকী লগৰখিনি এতিয়া আমি দুজনী আৰু এতিয়া ঘূৰি ফুৰিছোঁ আৰু এতিয়া আমি দুজনী আছোঁ অকল চাকৰি কাপোৰ দি মেলি শেষ হৈ গ'ল আমাৰ মোৰ লিপষ্টিক শেষ হ'ল জানেনে লিপষ্টিকখিনি গুচি গ'ল এতিয়া আকৌ লিপষ্টিক কিনি মেলি লগাইছোঁ কি ক'ব আৰু আচ্ছা দেখাই আছোঁ এতিয়া হেল্ল' গাইজ এতিয়া আমি মানে অকণমান এনেই ওলাই আহিলোঁ আৰু চবেই যিহেতু এইফালে কথা পাতিছে গৈছে তো আমি অকলে আছিলোঁ চ' এতিয়া আমি মানে ওলাই আহি দিলোঁ আৰু ফটো মাৰি আছোঁ জেগাটো ইমান ধুনীয়া হয় তাৰ পৰিৱেশটো চাওক কি ধুনীয়া হয় বহুত ধুনীয়া এটা পৰিৱেশ হয় মানে আমি ইয়াতে ফটো মাৰি আছিলোঁ চাব দেখাইছোঁ ভিডিঅ'টো পৰিৱেশটো ইমান ভাল লাগিছে ন আৰু মানে বহুত ভাল লাগিছে আহি কিনে আজি আচলতে ভিৰটো বহুত বেছি কম আচলতে পূজাৰ কাৰণে চাগে বহুতে সোমাই আছে কৰোণাৰ কাৰণে সোমাই আছে পূজা বুলি চব বন্ধ যিহেতু সেইটো কাৰণে চাগে ভিৰটো বহুত বেছি কম হৈছে চ' আহিতো বহুত বেছি ভাল লাগিলে জেগাখিনি চায়ো বহুত ভাল লাগিলে চ' হায়াৰ দিয়ে আকৌ হায়াৰ দিয়া নাই হেল্ল' গাইজ চাওক ইমান বৰষুণ দি আছে ইমান ভাল লাগিছে চাওক পৰিৱেশটো কি ধুনীয়া হয় এইটো ইমান ধুনীয়া হয় চাওকচোন ইমান ধুনীয়া লাগিছে তো আমি ফটো মাৰিবলৈ আহিলোঁ এতিয়া ফটো মাৰিলোঁ আমি এতিয়া আই থিংক কিবা ক'ৰবাত কিয় হৈ আছে তো তাৰ আৱাজ কৰি আছে হাই এতিয়া আমি পিজি পালোঁহি আৰু পিজি অহাৰ কিছু সময় হ'ল বাৰু কিন্তু লগে লগে আচলতে ভিডিঅ' কৰা নহ'ল যিহেতু বহুত বেছি ভাগৰ লাগিলে আহি পেলাই চ' ভিডিঅ' কৰা নহ'ল এতিয়া ভিডিঅ' কৰিছোঁ আৰু এটা কথা পূজা বুলি ক'লে মেইন বস্তু দুবিধ নহয় জানো এবিধ আছে বেলুন আৰু হৈছে গেছ কৰক জিলাপি নহয় জানো তো এটা অবিহনেতো আমি পূজাটো কল্পনাই কৰিব নোৱাৰোঁ নহয় জানো মইতো বিশেষকৈ বেলুন অবিহনেতো পূজা নালাগে চ' মই বেলুন দুটা আনিছোঁ আমি আৰু অৱশ্যে মই নিজে কিনা নহ'ল মই গিফ্টে পালোঁ জানে তো লগাই থৈছোঁ ক'ব হয় ইমান ভাল লাগিছে ন কিউট হয় গোটেই দুটা দুটা ব্লেক কালাৰে হয় দুটা মোৰ ফ্ৰেণ্ড দুজনীয়ে মোক গিফ্ট কৰিছে একচুৱেলি পূজাত আৰু ত' মোৰ বহুত বেছি ভাল লাগিছে বেলুনকেইটা আৰু বেলুন এনেও ভাল লাগে নহয় জানো আৰু সেয়াই আৰু মানে আচলতে আজি বহুতখিনি বস্তু আপোনালোকক দেখুৱাব পৰা নগ'ল মেইনলি পূজা মণ্ডপ পূজাত আমি যোৱা সেইবিলাক একো দেখুৱাব পৰা নগ'ল কাৰণ সেইখিনি জেগাত বহুত বেছি ভিৰ নহ'লেও মানে অলপমান ভিৰ আছিলে আৰু যিহেতু কৰোণা বুলি অকণমান ৰেষ্ট্ৰিকশ্যন দিছে তাত যিহেতু তো মানে সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল আৰু সেইকাৰণে যাতে আপোনাক কোনো বেয়া নাপায় মই তাৰ সলনি আৰু আমি মানে ফটো তুলিবলৈ বুলিয়ে আৰু ইফাল অলপমান কৰিছিলোঁ আৰু তাতে যিখিনি জেগা গৈছিলোঁ মোৰতো বহুত বেছি ভাল লাগিলে জেগাবিলাক আৰু
কিছুমান জেগাতো ইমান ধুনীয়া সেউজীয়া সেউজীয়া চাৰিওফালে সেউজীয়াই মাত্ৰ তো সেনেকুৱা জেগাত আৰু বেছি ভাল লাগে নহয় জানো মইতো খুব বেছি ভাল পাওঁ তেনেকুৱা জেগাবিলাক আৰু সেয়াই আৰু আশা কৰিছোঁ আপোনালোকেও যাতে ভিডিঅ'টো চাই চাগে ভাল পালে নিশ্চয় আৰু যদি ভাল পালে দেন ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব কিন্তু দেই ছাবস্ক্ৰাইব কৰিবলৈ তো আজিলৈ আহোঁ চাই থাকিব মোৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আকৌ এবাৰ কৈ দিলোঁ আৰু তাকে আৰু তো বাই বাই ষ্টে টিউন